নমস্কাৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সেছ ইয়াৰ ফালৰ পৰা যেটো বিএসসি নাৰ্ছিং আৰু লগতে ডি ফাৰ্ম বি ফাৰ্মৰ ইয়াতে ফৰ্ম ফিলআপটো ইতিমধ্যে চলি আছে ইয়াতে এন্ট্ৰেন্স এক্সামটো অনুষ্ঠিত কৰা হ'ব 7 জুন তাৰিখে ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈকে আৰু কোৱেশ্চন পেটাৰ্নৰ ক্ষেত্ৰত ইয়াতে অকল এটা পেপাৰ থাকিব য'ত 1 নম্বৰৰ কোৱেশ্চন আহিব মাল্টিপল চইচ কোৱেশ্চন ইংলিছ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি নাইবা ম্যাথমেটিক্সৰ ফালৰ পৰা যিসকল কেণ্ডিডেটে ইয়াতে বিএসসি নাৰ্ছিং আৰু লগতে Allied and Healthcare কোৰ্ছসমূহৰ বাবে চুজ কৰিব তেওঁলোকে ইয়াতে ইংলিছ ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজি সাবজেক্ট ম্যান্ডেটৰিলি ল'ব লাগিব তাৰপিছত যিসকল কেণ্ডিডেটে ইয়াতে ফাৰ্মাসী কোৰ্ছ মানে ডি ফাৰ্ম বি ফাৰ্ম কৰিব বিচাৰিছে তেওঁলোকে ইয়াতে ইংলিছ ফিজিক্স কেমিষ্ট্ৰি আৰু লগতে বায়োলজি নাইবা ম্যাথমেটিক্স যিকোনো এটা সাবজেক্ট চুজ কৰিব পাৰিব Question paper homo higher secondary অর্থাৎ 10+2 লেভেলৰ আহিব মাৰ্কস হোমো ইংলিছৰ পৰা 25 মাৰ্কস ফিজিক্সৰ পৰা 25 কেমিষ্ট্ৰিৰ পৰা 25 লগতে বায়োলজি নাইবা ম্যাথমেটিক্সৰ ইয়াৰ পৰা 25 যেটো ফাৰ্মাসীৰ বাবে আৰু মেৰিট লিষ্টটো এটা টোটাল মাৰ্কসৰ ওপৰত ভিত্তি কৰি প্ৰকাশ কৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়া হোমো চাও হক যে ইয়াতে এপ্লিকেন্ট মাষ্ট বি সিটিজেন অফ ইণ্ডিয়া তাৰপিছত ইয়াতে পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেট থাকিব লাগিব এডমিশনৰ বাবে অসমৰ স্থায়ী বাসিন্দাৰ বাবে আৰু মেল কেণ্ডিডেট আৰ নট এলিজিবল বুলি কৈছে এটো বিএসসি নাৰ্ছিংৰ বাবে অকল ফিমেল কেণ্ডিডেটে এডমিশন ল'ব পাৰিব ইন গভৰ্ণমেণ্ট ইনষ্টিটিউট অফ আসাম গভৰ্ণমেণ্টৰ ক্ষেত্ৰত মেল কেণ্ডিডেট বিএসসি নাৰ্ছিংৰ বাবে এলিজিবল নহয় 17 বছৰ মিনিমাম এজ হ'ব লাগিব পাৰ্চেন্টেজৰ ক্ষেত্ৰত মিনিমাম ইয়াতে 10+2 ত 45% মাৰ্কস থাকিব লাগিব ফিজিক্স কেমিষ্ট্ৰি বায়োলজি তিনিটা মানে এই ক্ষেত্ৰত মাৰ্কসটো চাব তাৰ লগত এসসি এসটি ওবিসি হলে 40% ইয়াতে পাব লাগিব জেনাৰেল কেণ্ডিডেট হলে 45% ইয়াতে লাগিব থিওৰি আৰু প্ৰেক্টিকেলত 5 মাৰ্কস থাকিব লাগিব ফিজিক্স কেমিষ্ট্ৰি বায়োলজিৰ ক্ষেত্ৰত লগতে ইয়াতে আৰু এটা পইণ্ট দিয়া আছে মেৰিট কেণ্ডিডেট যিসকল হয় তেওঁলোক এই ক্ষেত্ৰত এলিজিবল হ'ব ফাৰ্মাসী কোৰ্ছৰ বাবে ইয়াতে সেম এলিজিবিলিটি ক্ৰাইটেৰিয়া অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব লগতে ইয়াতে হায়াৰ সেকেন্ডাৰী পাস কৰা হ'ব লাগিব সায়েন্স ষ্ট্ৰীমৰ পৰা লগতে ইংলিছ ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজি নাইবা ম্যাথমেটিক্স এইকেইটা সাবজেক্ট থাকিব লাগিব এজৰ ক্ষেত্ৰত মিনিমাম 17 বছৰ ৰখা হৈছে আৰু এলাইড এণ্ড হেল্থ কেয়াৰ কোৰ্ছসমূহৰ বাবে যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া আছিল তাৰে কিছু চেঞ্জ কৰা হৈছে নতুন নোটিছ এখন আহিছে আপোনালোকক দেখুৱাই আছো ফৰ এলাইড এণ্ড হেল্থ কেয়াৰ কোৰ্सेस ইয়াৰ বাবে মিনিমাম কোৱালিফিকেশনটো ৰখা হৈছিল ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আৰু লগতে ইংৰাজী সাবজেক্ট থাকিব লাগিব এইচএছৰ ক্ষেত্ৰত আগৰটো নোটিছত দিয়া আছিল ইয়াতে এই ক্যাটাগৰীৰ বাবে ইয়াতে 45% কিন্তু ইয়াতে 50% মাৰ্কস লাগিব ফিজিক্স কেমিষ্ট্ৰি বায়োলজি তিনটা মিলাই জেনাৰেল ক্যান্ডিডেটৰ বাবে লগতে ইডব্লিউএছ ক্যাটাগৰী ক্যান্ডিডেট আৰু 40% মাৰ্কস ইয়াতে লাগিব ক্যান্ডিডেট বিলংগিং টু ওবিসি এমওবিসি এসসি এসটি তেওঁলোকৰ বাবে আৰু লগতে দিব্যাংগ ক্যান্ডিডেটৰ বাবে উইদাউট গ্ৰেছ মাৰ্কস থাকিব নালাগিব So ইয়াতে কি কোৰ্স আছে হেসমূহ চাব পাৰে নেম অফ দা কোৰ্স এজ পাৰ দা নেশনাল কমিশন ফৰ এলাইড এণ্ড হেল্থ কেয়াৰ প্ৰফেশনৰ বাবে বেচেলৰ অফ মেডিকেল ল্যাবৰেটৰী সায়েন্সেছ বেচেলৰ ইন মেডিকেল ৰেডিঅলজি এণ্ড ইমেজিং টেকনলজি বেচেলৰ অফ এমাৰ্জেন্সি মেডিকেল টেকনলজিষ্ট বেচেলৰ ইন এনেস্থেচিয়া এণ্ড অপাৰেশ্যন থিয়েটাৰ টেকনলজি বেচেলৰ ইন ডায়ালাইসিস থেৰাপি টেকনলজি বেচেলৰ অফ ফিজিঅথেৰাপি অৰ্থাৎ যাক বিপিটি বুলি কোৱা হয় তাৰ পিছত আছে বেচেলৰ অফ অপটোমেট্ৰি যাক বি অপটম বুলি জনা যায় So এইবিলাক কোৰ্ছসমূহ ইয়াতে আছে যেটো আপোনালোকৰ এলাইড এণ্ড হেল্থ কেয়াৰ প্ৰফেশনৰ ক্ষেত্ৰত ইয়াৰে অনলাইন এপ্লাই লাষ্ট ডেট টু এপ্ৰিলৰ 30 তাৰিখলৈকে ৰখা হৈছে অৰ্থাৎ 30 এপ্ৰিল লাষ্ট ডেট ৰখা হৈছে আৰু যেটো এন্ট্ৰেন্স এক্সাম লোৱা হ'ব কমন এন্ট্ৰেন্স এক্সাম তাৰ বাবে এটো আপোনালোকৰ জুনৰ 7 তাৰিখে লোৱা হ'ব গতিকে যিসকল ক্যান্ডিডেটে এক্সামটো দিব বিচাৰিছে যদি এতিয়ালৈকে এপ্লিকেশন কৰা নাই আপোনালোকে নিশ্চয়কৈ এপ্লাইটো কৰি দিয়ক আৰু কিবা বুজি পোৱাত অসুবিধা হ'লে কমেন্টত জনাব পাৰে ভিডিওটো নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব ধন্যবাদ